নমস্কাৰ ছাৰ বাইদেউসকল, সকলো বিদ্যালয়ৰ বাবে এটি অতি ভাল খবৰ। এই লেটাৰটো আহিছে মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ছাৰৰ পৰা, ডিষ্ট্ৰিক্ট নডেল অফিচাৰ PM পোষণ অসম। ইয়াৰ ছাবজেক্টটো হ'ল ৰিলিজ অফ ফাণ্ড টু দ্য স্কুলছ ফৰ পাৰ্চেছ অফ হেণ্ড ৱাছ এণ্ড ডিটাৰজেণ্ট আণ্ডাৰ PM পোষণ ফৰ দ্য ইয়েৰ 2022-23। অৰ্থাৎ প্ৰতিখন বিদ্যালয়লৈ চাবোন, ডিটাৰজেণ্ট, চাৰ্ফ আদি কিনিবলৈ চৰকাৰে ফাণ্ড যোগান ধৰিছে। এইটো অতিকৈ ভাল খবৰ। তাৰপিছত চাওঁ আহক, ছাৰ মেডাম, উইথ ৰিফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ, I would like to inform you that fund for purchase of hand wash and detergent at ₹10 per child per year, minimum amount per school is 200 and maximum amount is 4,000 has been released under PM Poshan for the financial year 2022-23. 2022-23 বিত্তীয় বৰ্ষৰ বাবে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ হেণ্ড ৱাছ আৰু ডিটাৰজেণ্টৰ বাবে চৰকাৰে 10 টকাকৈ দিছে আৰু প্ৰতিখন বিদ্যালয়ত সৰ্বনিম্ন 200 টকা আৰু সৰ্বোচ্চ 400 টকাকৈ দিয়া হৈছে। অৰ্থাৎ কিছু স্কুল আছে যিবোৰ স্কুলত মাত্ৰ 20-25 জন ছাত্ৰ ছাত্ৰী আছে, সেইবোৰ স্কুলত 200 টকাকৈ পাব, আৰু কিছুমান স্কুল এনেকুৱা আছে যিবোৰ স্কুলত 400তকৈ অধিক ছাত্ৰ ছাত্ৰী পঢ়ে, সেইবোৰ স্কুলত 4,000 টকাকৈ পাব। ইয়াত ডিষ্ট্ৰিক্ট ৱাইজ দেখুৱাইছে কোনটো ডিষ্ট্ৰিক্টত কিমান টকা দিছে, আৰু এই টকাখিনি প্ৰপাৰ গাইডলাইন মতে খৰচ কৰিব লাগিব। লাষ্টত লিখিছে, ইউ আৰ দেয়াৰ ফৰ ৰিকুৱেষ্টেড কাইণ্ডলি টু এনচিয়ৰ ৰিচিপ্ট এণ্ড প্ৰপাৰ ইউটিলাইজেশ্যন অফ গ্ৰাণ্টছ বাই SMCs, SMDCs to submit utilization certificate against the amount released for purchase of hand wash and detergent at an early date. Yours faithfully, ওম প্ৰকাশ ৰাৱাত। গতিকে এইটোৱে আছিলে অতি গুৰুত্বপূৰ্ণ খবৰ। যদি ভিডিঅ'টো ভাল লাগে, এনেকুৱা এডুকেশ্যনেল ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি